খেতি আছে 2 বিঘা ধান আছে। পানী তল হৈ গ'ল ধান। কিমান মান খেতি আছে আপোনাৰ? ধান চাবলৈ গৈছিলো। কিমান মান খেতি আছে আপোনাৰ? মোৰ 2 বিঘা। পকিছে নে ধান? পকছে। পানীৰ তলত গৈছে নেকি? ঘৰৰ ভিতৰত পানী সোমাইছে। ভাত লৈ আহিল ল'ৰা ছোৱালী খুৱাবৰ কাৰণে। দং চং নাই পথাৰত, সেইকাৰণে চাৰিওফালে পুখুৰী চুখুৰী বনাইছে, পানী ওলাব জাগা নাই। কমচে কম 2,000 টকা মানে মাছ গুচি গ'ল। ইখন পাকা ইফালে আছে পাকাৰ একদম চব নিচেছে। তেনেকুৱা মানে জাল দি মানে এতিয়া মানে কিবা কৰি মানে দি আছো, মাছটো গেলে মানে তথাপি যে কিবা মানে অলপ থাকে আৰু সেইটো আশাত আৰু কি। হা ঘৰত পানী একদম মানে চকীৰ ওপৰত চকী দি থাকি আছো বৰ্তমান। আৰু কি কৰিম মানে চব ঘৰত পানী, এটা ঘৰত বাকী নাই। আপোনাৰ কি বুলি কয়, কালভাৰ্ট আছে, 2টা দলং আছে। দলঙৰ আগত তাৰমানে কিছুমান মানে নিজাববীয়াকে মানে ব্যক্তিগত মানে হিচাপত মানে পুখুৰী খান্দিছে। পুখুৰী খান্দাৰ কাৰণে মানে পানীটো মানে ওলাই যাব নোৱাৰে, যাৰ কাৰণে মানে এই বৰষুণ পৰিলে মানে আমাৰ মানে ঘৰ দুৱাৰ বিলাক ডুবি যায়। আৰু আপোনাৰ কি ক্ষতি হৈছে কেনেকুৱা? মানে ধৰক ধান খেতি আছে, হাজাৰ হাজাৰ বিঘা মাটি আমাৰ এই মৈৰাজাৰ গাঁৱত মানে হাজাৰ হাজাৰ বিঘা মাটি তাৰমানে ধান খেতি মানে বানপানীত মানে হেৰি পানীৰ তলত মানে বুৰ খাই আছে। আপোনাৰ কিমান খেতি আছে? মোৰ কমচে কম 7 বিঘা আছে। পানীৰ তলত গৈছে নেকি? মাটি 7 বিঘা মাটি তাৰমানে মানে ধান খেতি মানে পানীৰ তলত আছে। যদি পানী পৰিষ্কাৰ নহয় তেতিয়াহ'লে পচি যাব নেকি? পানী পৰিষ্কাৰ নহ'লেতো মানে পচিতো যাব, মানে এইটোতো এতিয়া আমি চিন্তা কৰি আছো। গোটেই ৰাইজে মানে এতিয়া এটাই চিন্তা, প্ৰশাসনক মানে হালবাৰী মহকুমা মানে হেৰি মানে চিভিল এছডিঅ' ছাৰক আমি এখন স্মাৰক পত্ৰ মানে প্ৰদান কৰিম। আৰু এইখিনি প্ৰদান কৰাৰ পাছত আমাৰ কাটৰ অনুৰোধ থাকিব, তেখেতসকলে যাতে আমাৰ কালভাৰৰ সন্মুখত বা দলঙৰ সন্মুখত যিখিনি মানে ৰাস্তা, যিখিনি মানে পুখুৰী আছে, এইখিনি ৰাস্তা যাতে খোলা কৰি দিয়ে। এইখিনি আমাৰ ৰাইজৰ পৰা মানে কাটৰ অনুৰোধ থাকিব। যে মানে ৰাস্তাত পৰি মানে বহি বহি কান্দি আছে এতিয়া। তাৰমানে যিমান ধান খেতি আছিল, লকডাউনত আমাক যিমানখিনি ক্ষতি কৰিব পৰা নাছিল, কিন্তু এই 2 দিনৰ ভিতৰত তাতকৈ আমাৰ বেছি ক্ষতি হ'ল। তাৰমানে এই বানপানীতো মানে 1-2 দিন বৰষুণ পৰিলে তাৰমানে আমাৰ ঘৰ দুৱাৰ মানে পানী উঠি যায়, ঘৰত পানী উঠে। তাৰ কাৰণটো এটাই হ'ল, আমাৰ ইয়াতে মৈৰাজাৰ গাঁৱত 4টা কালভাৰ্ট আছে, 2টা কালভাৰ্ট আছে আৰু 2টা মানে দলং আছে, ব্ৰিজ আছে। ব্ৰিজ থাকিলে কি হ'ব, ব্ৰিজৰ আগত মানে কি হৈছে, মানে কিছুমানে ব্যক্তিগত হিচাপত মানে কিছুমান মানুহে কি কৰিছে, মানে এই পুখুৰী খান্দিছে। পুখুৰী খান্দাৰ ফলত 1 মিটাৰ 2-3 মিটাৰ জাগা ৰাখি বাকীখিনি মানে এই পাৰ বান্ধি মানে ৰাস্তাটো ক্লিয়াৰ হোৱা নাই, ক্লিয়াৰ ৰখা নাই, যাৰ কাৰণে বৰষুণ আহিলে কি হয়, মানে আমাৰ গাটো মানে একদম